সেইটোৱে আজি লাখ লাখ টকা থাকিব পাৰে কিন্তু মানুহৰ জীৱনত কি নাই শান্তি নাই বিবাহিত আছে কিন্তু জীৱনত কি নাই শান্তি নাই আপোনাৰ ওচৰত জব নাথাকিব পাৰে আপোনাৰ ওচৰত পইচা নাথাকিব পাৰে কিন্তু আপোনাৰ যদি ইনাৰ পিচ আছে না হৃদয়ৰ শান্তি আছে না সেইটো কি বুলি কয় ঈশ্বৰে দিছে নহয় জানো প্ৰেজ দ্য লৰ্ড আমাৰ শক্তিত নহয় আমি শক্তি আমাৰ সুন্দৰতাত নহয় আমাৰ মই যে ধুনীয়া আছো সেইকাৰণে ঈশ্বৰে মোক শান্তি দিব মই হেণ্ডসাম আছো মোক যে ঈশ্বৰে শান্তি দিব মই বগা আছো ঈশ্বৰে মোক শান্তি দিব মই কলা আছো ঈশ্বৰে মোক শান্তি দিব নহয় ঈশ্বৰে আপোনাৰ ভিতৰত চাই কিনে শান্তি দিব ভিতৰত বগা কলা কি আছে এইটো ডাজন্ট মেটাৰ প্ৰেজ দ্য লৰ্ড ঈশ্বৰে আমাৰ ভিতৰত চাই প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টৰ দ্বাৰা হেইবাকে কি বুলি কৈছে আমাৰ জীৱনত শান্তি আছে হালেলুয়া ঈশ্বৰে এইটো ক'ব নোৱাৰে যে মই বঢ়িয়া ইংলিছ কথা ক'ব পাৰো মই বহুত বঢ়িয়া অসমীয়া কথা ক'ব পাৰো মই ফ্ৰেঞ্চ ক'ব পাৰো মই বঢ়িয়া গ্ৰীক উৰ্দু ক'ব পাৰো নো এইটো চাই কিনে প্ৰভু কেতিয়াও শান্তি আমাৰ জীৱনত নিদিয়ে প্ৰভু কি চাই ইমানদাৰ আছে প্ৰেজ দ্য লৰ্ড আপুনি মই ইমানদাৰ আছে নাই নে মানুহৰ ওচৰত ইমানদাৰ দেখাইছে আৰু পিছফালে গ'লে কি হৈ যাব হ্যাঁ ইমানদাৰ মানুহ কি বুলি কয় যেতিয়া প্ৰভুৰ ওচৰত শান্তিটো আহে কাৰণ মানুহে চাব পাৰে ওপৰত কিন্তু ঈশ্বৰে কি বুলি কয় বাইবেলত কৈছে না মানুহ ওপৰ পাক চাই কিন্তু ঈশ্বৰে ভিতৰ পাক চাই প্ৰেজ দ্য লৰ্ড আজি আমি ইমানদাৰ আছো নাই প্ৰভুৰ দৃষ্টিত ন সেইটোৱে আমি ঈশ্বৰক পইচাৰে কিনিব নোৱাৰো পাৰো নেকি ঈশ্বৰক আমি পইচা কেতিয়াও কিনিব নোৱাৰো যীশু খ্ৰীষ্ট আমাৰ পইচা বিচাৰে যীশু খ্ৰীষ্ট আমাক বিচাৰে হালেলুয়া হালেলুয়া মোক বিচাৰে আপোনাক বিচাৰে যীশু খ্ৰীষ্ট প্ৰেজ দ্য লৰ্ড প্ৰেজ গড হালেলুয়া হালেলুয়া আমি যদি জোহন 14:27 পদ জলদিকে পঢ়ি দিব আৰু মই শেষ কৰিম জোহন 14:27 পদ কি কৈছে मैं तुम्हें शांति दिए जाता हूं অলপ পঢ়ি দিওকচোন मैं तुम्हें शांति दिए जाता हूँ अपनी शांति मैं देता हूँ जैसे संसार देता है मैं तुम्हें नहीं देता तुम्हारा मन व्याकुल ना हो और ना डरे প্রেজ দ্য লর্ড মানুহৰ শান্তিটো কি কৰে ব্যাকুল কৰি দিয়ে হয় না ব্যাকুল আৰু কি বুলি কয় ঈশ্বৰৰ যিটো দিয়ে আমাক শান্তিটো এটোতে শান্তি আছে এটোতে মানে মই নিৰ্ভৰ হৈ কিনে মই ভাৰসাবাদী হৈ কিনে আছো প্ৰেজ দ্য লৰ্ড আজি পৃথিৱীৰ কোনো মানুহ আপোনাক মই শান্তি দিব নোৱাৰে মানুহে শান্তি বিচাৰে ড্ৰাগছত মানুহে শান্তি বিচাৰে মদত কিমান দিবি 2 গিলাচ ফেবৰা শেষ হলে হ'ব কোনে খাম তো 2 ঘণ্টা শান্তি পাম মই আকৌ পেটটো খতম হৈ গ'লে আকৌ 2 বটল খাম তেতিয়া আকৌ শান্তি পাম শান্তি পাইছে প্ৰেজ দ্য লৰ্ড আজি জগতৰ শান্তিটো নহয় দেই জগতে কেনেকা শান্তি অনুভৱ কৰে লিমিটেড ন ফুৰিব গ'লো অলপ দেৰি কাৰণে শান্তি নাচিলো বাগিলো অলপ কাৰণে শান্তি কিন্তু আকৌ সেম হৈ যায় কিন্তু ঈশ্বৰে কি কয় আমাৰ ভবাটো কয় আমাক শান্তি দিব পাৰে প্ৰেজ দ্য লৰ্ড এইটো মানুহৰ শান্তি নহয় কিন্তু ঈশ্বৰে দিয়া শান্তি প্ৰেজ দ্য লৰ্ড মই কোনো মানুহৰ কথা কোৱা নাই মানুহ আজি আপোনাক ঠগি দিব পাৰে নহয় জানো আপনি যদি এনেকা ভাবিব পাৰে যদি তাৰ পৰা কিবা এটা বিচাৰিলে পইচা বিচাৰিলে যদি পইচা যদি ঠিক আছে মই তোমাক পইচা দিম আপনি বিন্দাস থাকিব না রিল্যাক্স কি দিবই তো নেক্সট দিনা কিনে কৈ দিব নাই সরি দে মই তোমাক দিব নোৱাৰো তেনে কেনেকা লাগিব অশান্তি হ'ব নাই অশান্তি হৈ যাব এনেকুৱা জগতৰ শান্তি নহয় জগতে শান্তি দিব নোৱাৰে আপোনাক আৰু কিন্তু এটা ঈশ্বৰৰ শান্তিৰ কথা কৈ আছো প্ৰেজ দ্য লৰ্ড আমি কেনেকৈ শান্তি পাব পাৰো আজি আপুনি বা মই যিমান ডাঙৰ নহওক কিয় যিমান ডাঙৰ থাকিলেও যিমান মানে আমাৰ ধনী থাকিলেও মানে কি বুলি কয় আমাৰ জীৱনত যদি শান্তি নাই তাহলে একোৱে নাই আমাৰ জীৱনত শান্তি কেতিয়া আহিব যেতিয়া আমি ঈশ্বৰৰ লগত কি কৰিম শান্তি স্থাপন কৰিম প্ৰেজ দ্য লৰ্ড তেতিয়াহে ঈশ্বৰে আমাক কি বুলি কয় শান্তি দিব আমি এই মানুহৰ ওচৰত শান্তি পাবলৈ সেইটো মানুহৰ ওচৰত শান্তি পাবলৈ আমাক হেৰি নাই কিন্তু শান্তি কোনে দিব ঈশ্বৰে দিব প্ৰেজ দ্য লৰ্ড যে আমাৰ জীৱনত শান্তি তেতিয়া আহিব আমি যদি প্ৰভুৰ লগত থাকিম আৰু তেতিয়াহে আমাৰ জীৱনত শান্তি আহিব শান্তি তেতিয়া আহিব প্ৰভুৰ লগত আমাৰ সংগতি
শান্তি কেতিয়া আহিব যেতিয়া আমি প্ৰভুৰ লগত চলাচল হওঁ তেতিয়া আমাৰ জীৱনত শান্তি আহিব আমাৰ পৰিয়ালত শান্তি আহিব আমাৰ কি বুলি কয় বিবাহিত জীৱনত কি বুলি কয় শান্তি আহিব প্ৰেজ দ্য লৰ্ড আজি শান্তিৰ কথা ইয়াত দিয়া আছে মই শান্তিৰ কথা কি বুলি কয় কৈছো আজি ইয়াত নাথাকিব পাৰে আজি বহুত মানুহ বহুত ডিস্টার্ব আছে মেন্টালি বহুত ডিস্টার্ব এনজাইটি ডিপ্ৰেছন এনেকুৱা আছে বহুত মানুহ আছে যিবিলাকে কি কয় শুব নোৱাৰে ৰাতি